আমি আহি থাকোঁতে এতিয়া কি ডাঙৰ এক্সিডেণ্ট হ'ল এয়া চাব পাৰিছে Tell something. আজি আমি গৈ আছোঁ ডিব্ৰুগড় বহুত দিনৰ পিছত লকডাউনৰ পৰাতো ক'তো ফুৰিব যাব পৰা নাই তো আমাৰ গোটেই ফেমিলি ওলাইছে আজি ডিব্ৰুগড় যাবলৈ আৰু মই এয়া আমাৰ মিষ্টাৰ আৰিয়ান আৰু কৈ দিয়কচোন তুমি কৈ দিয়াচোন আজি মই কি কৰিম মোৰ চুলিটো আজি চুলি কালাৰ কৰিব ৰেড কালাৰ হাইলাইট কৰিব হয় না মানে হাইলাইট ৰেড মানে চুলি হাইলাইট কৰিব এতিয়া ব্ৰাউন কালাৰ কৰিম আৰু এটা ডিব্ৰুগড় পঞ্চায়ত ডিব্ৰুগড়ত আমি এটা জেগা দেখাম ফাৰ্ষ্টত আমি পিজ্জা খাম তাৰ পিছত মানে এটা চিনেমা হলটো আপোনাৰ বিহমৰাদিন বন আছে বলে এতিয়া পিজ্জা খাম ফাৰ্ষ্টত তাৰ পিছত আমি যাম ডিব্ৰুগড়ত এইটো মোৰ চুলি কালাৰ কৰিবলৈ তাৰ আপুনি চাব তো এতিয়া আমি ডিব্ৰুগড় আধা ৰাস্তাতে আপোনাক দেখাম তুমি হাতত কি পিন্ধি আছা এইটো আছে কি ৱাচ ডিব্ৰুগড় আৰু ডিব্ৰুগড় আমি আপোনাক দেখাম বগীবিল ব্ৰিজ চাই থাকিব তাৰপিছত আমি যাম কেএফচি খাবলৈ আমি যাম পিজ্জা খাবলৈ আৰু লগত শ্বপিং কিছুমান কৰিম চাই থাকিব আৰু লগত মোৰ বেটা আৰিয়ান তাৰ হেয়াৰ কালাৰ কৰিব লাগে চেলুনতো যাম চাই থাকিব আপোনালোকে আমাৰ ব্লগটো আজি আৰু কিবা হ'লে কমেণ্টত জনাব প্ৰত্যেকটো খবৰ আমি দি থাকিম কি শ্বপিং কৰিম আপুনি চাব Hi guys, myself S Aryan. लॉकडाउन के बाद हम जा रहे हैं डिब्रूगढ़ फैमिली ट्रिप क्योंकि आर्यन का स्कूल भी बंद है तो घर बैठे बोर हो रहा है तो हम लोग एक प्लान बनाते हैं कि पिज्जा ट्रिप बनाया जाए तो ये मेरा जो बात का बात है मैं ड्राइविंग कर रहा हूँ इसलिए मैं मेरा आर्यन गेमर्स जो मेरा आर्यन है वो आपसे आगे का बात जारी रखेंगे तो गाइस आज मैं ना वो हाईलाइट कलर अपने बाल में कलर करने वाला हूँ तो आप वीडियो को देखिएगा मज़ा आएगा बहुत कितने घंटे तक मौसम बैठने मिलेगा तो चल मैंने अभी हम पहुँच लेते हैं डिब्रूगढ़ में तो बाय बाय जो कि फ्री আছে মই ভিউ দেখাব নোৱাৰিম কিন্তু মই ড্ৰাইভিং কৰি আছোঁ কিন্তু অলপ আগতে ক'লে যে আমি ডিব্ৰুগড় বগীবিল গৈ চব গৈ আছোঁ বুলি কিন্তু আমি আফটাৰ লকডাউন মোৰ বেটা কি হ'ল মানে স্কুল বন্ধ কি কৰিব ঘৰত বহি আমনি লাগিছে সেইকাৰণে আমি আকৌ ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ হৈ আছে কিন্তু কোনো ওলাই যাব পৰা নাই সেইকাৰণে আমি ফেমিলি ট্ৰিপ ছাডেনলি বনালোঁ এতিয়া আমি ডিব্ৰুগড় গৈ আছোঁ তাত আমি এনজয় কৰিম পিজ্জা আৰু আপোনাৰ ডমিন'ছত যাম আপোনাৰ কেএফচিত তাৰপৰা আৰু লগত সৰু সুৰা কিবা শ্বপিং কৰিম আৰু মানে मज़ा आएगा ये मेरा गाड़ी है ये मेरे पापा का गाड़ी है और ये हमारी सबकी फैमिली की पार्टी हो रही है पार्टी हो रही है बढ़िया बढ़िया
পাছত অপেনিং হ'ব চাগে। ফাইনেলি আমি আহি পাইছোঁ। বগীবিল ব্ৰিজ পাৰ হৈ আহিলোঁ। তো এতিয়া আমি আৰু আপোনালোকক দেখাই গৈ থাকিম। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। ডিব্ৰুগড় পাই ডিব্ৰুগড় কোন জেগাত যাম, ক'ত কি কৰিম, সকলো দেখাই গৈ থাকিম এক পিনৰ পৰা। যেতিয়া হাইলাইট হৈ যাব আৰু ন।
হা ইয়াতকে ডাঙৰ চাইকেল তোমাৰে আছে দেখোন। ক'ত গিয়াৰ চাইকেল? তাত চোৱা গিয়াৰে নাই। এইটো বাচ্চাৰ হয়। তুমি ডাঙৰ হৈ গ'লা, চুলি হাইলাইট কৰি চাওঁ হাইলাইট চুলিটো। এইটো সৰু বাচ্চাৰ। ব'লা এইটো তুমি এতিয়া আমি দেখাব গৈ আছোঁ আপোনালোকক ডাঙৰ ডাঙৰ গাড়ী, সৰু সৰু বাচ্চাকেইটাই চলাই। এইয়া ইমান ধুনীয়া বাইক। ৰ'বা তুমি কিবা নকৰিবা। তোমাৰ আছে দেখোন ডাঙৰ। সেইকেইটা বেছি সৰু নহয় নেকি? সৰু নহয় এইকেইটা। গিয়াৰ চিষ্টেম কেনেকুৱা গিয়াৰ চিষ্টেম? এইটো ব্ৰেকটো মানে কি? এইটো গিয়াৰ নহয়, এইটো তোমাৰ তাত যেনেকৈ ইয়াৰটোত মানে এনে চুইচ আছে, এই তোমাৰটোত চুইচ আছে, এইটোত জাষ্ট এনে হেণ্ডেল এটা আছে আৰু। হা চাৰ চুৰিৱালা মতলব অডি। অৰুণাচল যাব লাগে। DSLR কেমেৰা চাব আহি গ'লোঁ। ভাবিলোঁ আপোনালোকক ব্লগিং কৰোঁ যেতিয়া কেমেৰা এটা আপোনালোকক দেখাওঁ, চাওঁ কেনেকুৱা কেমেৰা ল'লে ভাল হ'ব। যদি দাম দৰ মিলে তেনেহ'লে লৈ ল'ম আৰু। এইটো ডিব্ৰুগড় উমং, ইয়াত আহিছোঁ আমি। চ' লকডাউনৰ কাৰণে 6টা বজাতে বন্ধ হ'ল। চ' আমি ষ্টাফৰ মানুহ এজনো লগ নাপালোঁ। চ' ক'লে আৰু নেক্সট টাইম আহি ল'বলৈ।
আমাৰ নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। চ' আজিলৈ ইমানে, বাই বাই।